বাবা তোক মোৰ একটা দৰকাৰী কথা ক'ব লগা আছিল। হে ৰাম, কি কথা টেমা? চেংকে ক'ব লাগছে মই যদি ভয়ে খাম না, খালি বাজাৰৰ মাৰামাৰি লগা কথা ক'ত আছে পাওঁ। কিছুই ভয় খাব নালাগে বাবা, মই তোৰ লগত একটা ভাল কথা আলোচনা কৰিব আহিছোঁ। কি কথা টেমা? দে সোনকালে ক, সময় নষ্ট কৰি লাভ নাই। বাবা তইতো জানিস কে মোৰ এই বয়স হয়ে গেছে, এই বুঢ়া বয়সত মই ভাত ঠাত বনাব নাপাৰোঁ। ঘৰত কাম কৰা মানুহ লাগে, ওকে গোটাই বিৰাট ভাল কথা। কালিকা কম দে চমিলা বাইক আহিব কাম কৰিবা। চমিলা বাই নহয় ৰে বাবা, মই তোৰ বিয়াৰ কথা আলোচনা কৰিব আহিছিলোঁ। এই মজা, মই যি মাক কবা খুজি আছো সি মায়ে আজি মোক ক'লে মজা এইবাৰহে। মোৰ বেমাৰৰ কাৰণে বাবা তই সোনকালে বিয়া কৰাব লাগিব। মই জানো তই এলাই বিয়া কৰিব খোজা নাছিলি। তোক মই 1 মাহৰ সময় দিলোঁ বাবা, তই 1 মাহৰ ভিতৰত তই যদি ভাল পোৱা আপি আছে তই লৈ আহিবি, নহ'লে তই মোৰ পচন্দৰ আপি বিয়া কৰাব লাগিব। দে হ'ব দে মা। মাও বিৰাট টেনচন দিয়া গেল। 1 মাহৰ ভিতৰত মই ক'ত ভাল পোৱা আপি পাম। এই 1 মাহৰ ভিতৰত কাৰোবাক পটাব লাগিব, নহ'লে মাৰ পচন্দ বিয়া কৰাব লাগিব। বিৰজু ভাইকে একটা ফোন কৰোঁ, ওই কিবা উপায় দিব। হেল্ল' বিৰজু ভাই, ক'ত আছা তই? এই দোকানত আহ তো, মই যে আছোঁ। কিয় পাৰ্টনাৰ ইমান দৌৰি কৰি দেখালি? নাকালিকে বাজাৰ মাৰামাৰি লগাওঁতে কিবা হ'ল? সিগিলা নহয় ৰে ভাই, আমাৰ মাই মোক 1 মাহৰ ভিতৰত আপি চাবা ক'ল। মাই মোক 1 মাহৰ সময় দিছে, 1 মাহৰ ভিতৰত মোক আপি ঠিক কৰিব কৈছে, নহ'লে বোলে তাৰ পচন্দৰ আপি বিয়া কৰি দিব। হে পাৰ্টনাৰ, হেংকাহে কথা, মই তেলা কি কৰিব লাগে? তই মোক আপি ঠিক কৰি দিব লাগে। হে দহৰণ, মই চলা কাপোৰ লৈতে যে মোক 1 মাহৰ বেছি সময় লাগে, তোক এইবাৰ মই 1 মাহৰ ভিতৰত কেনেকে আপি ঠিক কৰি দিম? তই যে একদিনাখন কৈছিলি তোৰ বোলে মামাৰ বেটি নে কি আছিল, বিয়া দিব, ওকে চাবা যাংছ নহ'লে। হে পাৰ্টনাৰ, তই আমাৰ মামাৰ বেটিকে বিয়া কৰাবি? তই জোতালে মোৰ ভিনি হবি। আগততো চাবা যাম, ঠিক ঠাক হ'লেহে বিয়া কৰাম। ভিনি পাছত হ'মছ বিয়া কৰাৰ পাছত। তাহলে পাৰ্টনাৰ চ। বাবা আহিলি তুমি দুইজন? নহয়, মোৰ ফুট গৈছে। চিটচাতে থাকতো পাৰ্টনাৰ। মামা আহিলোঁ আমি। বহিবি ইফালে আহ। এৰে কাৰণে কইনা চাবা আহিছা নাকি? মামা এৰে কাৰণে কইনা চাবা আহিছোঁ। ওই পার্টনার, আমি কি একে চাবাইছো নাকি? পার্টনার এইজনে মাতক চাবা আহা ল'ৰা। মস্ত পছন্দ হৈছে বা, মই এর লগতে বিয়া হম। ভাল খবৰ, মোৰ ছোৱালীৰ পচন্দ হৈছে। পার্টনার তোর পছন্দ হয়েছে না নাই? এই পার্টনার মোর পছন্দ হওয়া নাই, এই ঘরে মই বিয়া নকৰাং। ওই পার্টনার লাহে লাহে ক, মামাই শুনিলে আমাক বান্ধিয়া থব, যাবাই নিদিব এলে। আমাৰ মামা বিৰাট একটা বেয়া মানুহ। পার্টনার মোর পছন্দ হওয়া নাই, মই বিয়া নকৰাং। মই যাং, তোর মামা বেয়া মানুহ হোক কিছু হোক, মই উঠিয়া যাম, নহ'লে মই বিয়া নকৰাং। এই পার্টনার পছন্দ হওয়া কথা ক, নহলে এতিয়া আমাক কাটিয়া থব। মোক তো বেছি নকৰিব হলে তোকে কাটিব। পছন্দ হওয়া কথা ক। খুৰা মোর মস্ত পছন্দ হয়েছে। তোকো বোলে মা মস্ত পচন্দ হৈছে। তুমি দুজন তাহলে খানে গেটে কথা পাতে, ভাগিনা আৰু মই খানে এই বাহিৰত আছোঁ। দে হ'ব দে বাবা, যা তাহলে তুমি বাহিৰত, এই মই খানে কথা পাতাম। বা তোক মস্ত ভাল দেখে। তোক মস্ত বেয়া দেখে মোটি চালা। কি কলি? নাই কওঁ কিছুই, তোক যেই ভাল দেখে। এই মোটি পাদিছে হবাই। কি গন্ধ, এই মোটি পাদিছে। কি হলতে মুখখান তেৰাতেৰি কৰিব লাগছা যে? হোৱা নাই কিছুই, কি বা চেনেৰ গন্ধ আহিছিল, সেইবাৰে মুখখন খানি তেৰাতেৰি কৰি লওঁ। সিগো চিঙেৰ গন্ধ নহয় তো, সিগো মোৰ পাদাৰ গন্ধ। বাহ তোর পাদার গন্ধ এত ভাল। যা যা ভাল করে চাহ বানাবি, খানিক দেরি করে আসবি হ্যাঁ। বাবা নুপুষা নুহুদা করে কি আপি চাবা আহিলো রে, এইটো পাদে, পাদার গন্ধ তার। আৰু যা, তাৰ বাপ বোলে কিবা গুণ্ডা নিচিনা মানুহ, এতে কাটিয়া থব। এই চান্সতে মই পালো আহে ভাল।